হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই জ্ঞান সম্ভাৰ চেনেল। জীৱনত আমি সকলোৱে সফল হ'ব বিচাৰোঁ। আমাৰ প্ৰত্যেকৰে একোটা সপোন আছে। আমাৰ জীৱনৰ একোটা গ'ল আছে। আমি সেইবোৰ এচিভ কৰিব বিচাৰোঁ। কিন্তু সেইবোৰ এচিভ কৰা, জীৱনত সফল হোৱাটো সহজ নে কঠিন? বিভিন্নজনৰ বিভিন্ন মত থাকে। যেতিয়া আমি জীৱনৰ লক্ষ্যৰ ফালে আগবাঢ়ি গৈ থাকোঁ, অবিৰত কাম কৰি থকাৰ পিছতো যেতিয়া আমাৰ হাতলৈ একো নাহে, আমাৰ মন দুৰ্বল হৈ পৰে, নিৰাশাই আৱৰি ধৰে, তেতিয়া আমি সেই কাম আধাখনীয়াকৈ এৰি আমি অন্য কাম কৰিবলৈ আৰম্ভ কৰোঁ। Alibaba.com কোম্পানীৰ ফাউণ্ডাৰ জেক মাই কয় যে সফল হোৱাৰ কোনো শ্বৰ্টকাট ৰাস্তা নাই। সফলতা এটা দীঘলীয়া প্ৰচেছ। এই ভিডিঅ'টো শেষলৈকে চাব, কাৰণ আজি ছ'চিয়েল মিডিয়া, নিউজ চেনেলবোৰত যি বৰ্তমানৰ সফল ব্যক্তিবোৰৰ, সফল কোম্পানীবোৰৰ চৰ্চা শুনিবলৈ পাওঁ, তেওঁলোক জানো ৰাতিটোৰ ভিতৰতেই সফল হৈছে। তেওঁলোকৰো এই স্থানত উপনীত হ'বলৈ এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছে। কিমান দিনৰ পিছত, কিমান চেষ্টাৰ মূৰত তেওঁলোকে আজি এই সফলতাৰ মুখ দেখিছে, তাৰ কথা জানিলে নিশ্চয় আপোনালোকৰ মন শক্তিশালী হ'ব, অন্তৰত আশাৰ বন্তি জ্বলিব। তেওঁলোকৰ সফলতাৰ জাৰ্ণিয়ে নিশ্চয় আপোনালোককো প্ৰেৰণা যোগাব। গুগল কোম্পানীক 22 বছৰ সময়ৰ প্ৰয়োজন হৈছে আজিৰ এই স্থানত উপনীত হ'বলৈ। টেছলা কোম্পানী 17 বছৰ, নেটফ্লিক্স 23 বছৰ, এমাজন 26 বছৰ, এপল কোম্পানীক 44 বছৰ, মাইক্ৰ'ছফ্ট 45 বছৰ, ইণ্টেল 52 বছৰ, HP 81 বছৰ, ডিজনে 97 বছৰ আৰু IBM কোম্পানীক 109 বছৰ প্ৰয়োজন হৈছে আজিৰ এই স্থানত উপনীত হ'বলৈ। আজি এই কোম্পানীবোৰ বিলিয়ন ডলাৰ কোম্পানী বুলি সকলোৱে পৰিচিত। তেওঁলোকৰ বহু চেষ্টা, বহু কষ্ট আৰু দীৰ্ঘদিনৰ পৰিণাম এয়া। আমিও তেওঁলোকৰ দৰে চেষ্টা কৰি গৈ থাকিলে এদিন আমিও সফল হ'ব পাৰিম। আমাৰো কষ্টৰ ফল এদিন আমি পাম। গতিকে নিৰাশা নহৈ অবিৰত চেষ্টা কৰি যোৱাটোৱেই উচিত। এই ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। লগতে বেল আইকনটোত ক্লিক কৰি দিব, যাতে যেতিয়াই আমি নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত আগতীয়াকৈ পায়। এতিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ। আকৌ এনেকুৱা এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। তেতিয়ালৈকে কিপ লাৰ্ণিং, কিপ গ্ৰ'য়িং। Thank you for watching.